নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'ৰ সৈতে মই পাৰ্থজ্যোতি বৰাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যিহেতু আগন্তুক যি 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ এক্সামসমূহ হ'বলৈ গৈ আছে তাৰ ওপৰত ভিডিঅ'সমূহ প্ৰস্তুত কৰি আহিছোঁ। আজি এই ভিডিঅ'ত মই প্ৰিভিয়াছ ইয়েৰ 4th গ্ৰেড এক্সামৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইটো হৈছে ডিফু মেডিকেল কলেজৰ 4th গ্ৰেডৰ এক্সাম এটা হৈছিলে 19 চনৰ। তাৰ 10টা কুৱেশ্যন আহিছিলে, টোটেল মাৰ্কছ আছিলে 50 মাৰ্কছ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে লখিমপুৰ মেডিকেল কলেজৰ যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম হ'বলৈ গৈছে তাৰ এডমিট কাৰ্ড 7 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। সেই সম্পৰ্কে মই আগতে ভিডিঅ' দি আহিছোঁ। আৰু ইংলিছৰ গ্ৰামাৰ যিবিলাক টপিক সেইবিলাক ক্ৰমান্বয়ে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নাই চোৱা যদি সেই ভিডিঅ'সমূহ চাব। এতিয়া এই কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন আহিছে তাৰ মেক্সিমাম টপিক মই আগৰ ভিডিঅ'ত আলোচনা কৰি থৈছোঁ, আৰু সেইবিলাক মই ডেছক্ৰিপশ্যনত দি দিম কোনটো ক'ত পাব আপোনালোকে। বলক কেনেকুৱা ধৰণৰ কুৱেশ্যননো আহে পৰীক্ষাত সেই সম্পৰ্কে আপোনালোকে গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমটো কুৱেশ্যন আহিছে যে চিননিম অফ লয়েল। লয়েল ডিছলয়েল কথাটোতো আপোনালোকে নিশ্চয় জানে যে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত খুব লয়েল শব্দটো ইউজ কৰা হয়। লয়েল মানে হৈছে ইয়াৰ চিননিম মানে সমাৰ্থক শব্দ কি সুধিছে, একদম চিম্পল কুৱেশ্যন আহিছে এইটো। অপশ্যন আছে ট্ৰুথফুল, ইণ্ডলেণ্ট, ফেইথফুল, জেনুইন। লয়েল মানে হৈছে ফেইথফুল অৰ্থাৎ বিশ্বাসী। ৰিলেশ্যনশ্বিপত লয়েল হ'ব লাগে অৰ্থাৎ ফেইথফুল হ'ব লাগে। বাৰু যিয়ে নহওক সেইটো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো আছে এণ্টনিম। এণ্টনিম মানে হৈছে অপ'জিট ৱৰ্ড অফ ডেথ। ডেথ মানে মৃত্যু। ডেড বডি বুলি কওঁ, আপোনালোকে মনত ৰাখক ডেথ। আৰু জীয়াই থকাটোক হ'ব এলাইভ। এলাইভ মানে হৈছে জীয়াই। এৱেক মানে শুই উঠা বা আমি কি বুলি কওঁ জাগা বুলি কওঁ যে। লাইফলেছ মৰণ এইকেইটা নহয়, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি। কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্ব। এইটো এটা জতুৱা ঠাঁচ। পিপুল হু লিভ ইন গ্লাছ হাউচেছ শুড নট থ্ৰ'। যিসকলে কি হয় গ্লাছ হাউচেছত থাকে তাত আমি কি কৰিব লাগে, শিল দলিয়াব নালাগে। কি হ'ব, ঘৰ ভাঙি যাব, অৰ্থাৎ যি সুখৰ সংসাৰ আমি তাক কেতিয়াও ভাঙিব নালাগে। অপশ্যন আছে কাৰ্ডছ, মাড, ষ্ট'নছ, গ্লাছেছ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ষ্ট'নছ। ষ্ট'ন মানে শিলগুটি। হোৱাট ইজ দ্য অপ'জিট জেণ্ডাৰ অফ হাজবেণ্ড। আজি ৰাতিপুৱাই ৰাতিপুৱা মই জেণ্ডাৰৰ ভিডিঅ' দিয়া নাছিলোঁ, ৰাতিপুৱা দিছিলোঁ নাম্বাৰ সম্পৰ্কে। ইয়াত নাম্বাৰো হয়তো আহিছে দুই এটা কুৱেশ্যন, নাম্বাৰত নাহিলেও পিছত বেলেগ পৰীক্ষাত আহিছে। ইয়াত জেণ্ডাৰ দিছে, মই জেণ্ডাৰৰ এটা ভিডিঅ' আনিম নিশ্চয়, কেনেধৰণে আমি জেণ্ডাৰবিলাক চেঞ্জ হয়। এতিয়া আমাৰ কুৱেশ্যনটোত সুধিছে যে হাজবেণ্ডৰ অপ'জিট জেণ্ডাৰ। এইটো চিম্পল, হাজবেণ্ডৰ অপ'জিট জেণ্ডাৰ ৱাইফ, গাৰ্লফ্ৰেণ্ডৰ অপ'জিট জেণ্ডাৰ বয়ফ্ৰেণ্ড, তেনেকুৱা ধৰণৰ। লেডি হ'লে জেণ্টছ, এনেকুৱা ধৰণৰ বহুত আছে, আমি পিছত আলোচনা কৰিম। হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ছুইম। ছুইমৰ পাষ্ট টেন্স সুধিছে। অপশ্যন আছে স্ৱেম, স্ৱাম, ছুইমড, ছুইমছ। ইয়াৰ শুদ্ধটো তেনেহ'লে অপশ্যন এ স্ৱাম। এইটো প্ৰিপজিশ্যন বঢ়াবলৈ আহিছে। ইণ্টাৰেষ্টেড সদায় ছাবজেক্টৰ ক্ষেত্ৰত ইন হয়। চি চিমছ টু বি ইণ্টাৰেষ্টেড ইন চাইক'লজি, ইণ্টাৰেষ্টেড ইন ইংলিছ, তেনেকুৱা ধৰণৰ হ'ব। হোৱাট ইজ এ গ্ৰুপ। এইটো মই ডিছকাছ কৰিছোঁ। আমি যিবিলাক কালেক্টিভ নাউন বুলি কওঁ, যেনে লায়নৰ ক্ষেত্ৰত কালেক্টিভ নাউন কি বহে, প্ৰাইড ব্যৱহাৰ কৰা হয়। অন্যহাতে ওল্ফছৰ ক্ষেত্ৰত পেক ইউজ কৰা হয়। হোৱাট ইজ এ গ্ৰুপ অফ ওল্ফছ কল পেক। পেক বুলি কোৱা হয়। এ পেক অফ ওল্ফছ তাৰমানে ওল্ফছৰ এটা দল। নেক্সট কুৱেশ্যন, এ পাৰ্চন হু ষ্টিচেছ ক্লথেছ ইজ কল্ড। যি কাপোৰ চিলায়। এইটো চিম্পল কথা। অপশ্যন আছে বাটলাৰ, টেইলৰ, কবলাৰ, চেইলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন চি টেইলৰ। নেক্সট ডিটাৰমিনাৰ বহাবলৈ গৈছে। দ্য পেচিফিক অ'চিন ইজ লাৰ্জেষ্ট অ'চিন ইন দ্য ৱৰ্ল্ড। যেতিয়া যিটো বস্তু পৃথিৱীত কেৱল মাত্ৰ এটাহে আছে, সেইটোত আগত আমি সদায় দাটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে পেচিফিকৰ অ'চিনৰ আগত দা বহিছে। অন্য এটা কথা হৈছে ছুপাৰলেটিভ ডিগ্ৰী। আমি এডজেক্টিভবিলাক কি হয় ডিগ্ৰী সলনি কৰিব পাৰি
পজিটিভ, ছুপাৰলেটিভ, কম্পাৰেটিভ। যেনে বিগটো আমি কি হ'ল কম্পাৰেটিভত বিগাৰ কৰিব পাৰি, ছুপাৰলেটিভত বিগেষ্ট, যেনেকৈ লাৰ্জ, লাৰ্জাৰ, লাৰ্জেষ্ট। যিটো ছুপাৰলেটিভ ডিগ্ৰী তাত আমি সদায় দ্য আৰ্টিকল বহাম, অৰ্থাৎ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। হোৱাট ইজ দ্য ছুপাৰলেটিভ ডিগ্ৰী অফ আগলি? আগলিৰ ছুপাৰলেটিভ ডিগ্ৰী কি হ'ব সুধিছে। অপশ্যন আছে আগলিয়েষ্ট, আগলিষ্ট, আগলিয়াৰ, আগলিয়েষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আগলিয়েষ্ট। আমি 10টা কুৱেশ্যন আলোচনা কৰিলোঁ, কাৰণ এই পৰীক্ষাটো 50 মাৰ্কছৰ আছিলে, 10টা কুৱেশ্যনে আছিলে ইংলিছত, আৰু বিভিন্ন আমি যিবিলাক জেণ্ডাৰ আহিছে আমি পাইছোঁ, ডিগ্ৰীৰ কুৱেশ্যন আহিছে, এইবিলাক সকলোবিলাক ডিটাৰমিনাৰ, প্ৰিপজিশ্যন, এই সকলোবিলাক ভিডিঅ' এই চেনেলটোৰ জৰিয়তে আপোনালোকে সময়ত পাই থাকিব। গতিকে আশা ৰাখিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো বেছি দীঘল নকৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।